ইমান জোর হইছে কাটা কথা নকবি দেই জিলেপি বেলেগ কথা কবি ও মাথাত লাগি যায় মোর ওই জিলেপি হ্যাঁ আমার বাচ্চাটো কিটা এবুটো খবর দিছি না কি কইছা আমার বাচ্চাটো কিটা এবু খবর দিছি না তই খালি হিতা কথাই ভাবি থাকা নেকি ও মোর হিটু কোঠায় বেলেগ কথা মোর চিন্তাই নাহে কোচোন কিটা এবু মই নাজানো মা কসম আর পিছত মোক পাপা বুলি মাতবো না জন্ম হোৱাৰ লগে লগে বাচ্চাই কিবা মাতবা পাৰে নেকি কিয় নামাতবো তোকচোন ইমান ভাল ভাল বস্তু খুৱাইছো জন্ম হৈ হি মোক মাত দিব লাগবো মাতব দে জন্ম হৈয়ে তক পাপা বুলি মাতব আৰু মোক মা বুলি মাতব কিয় নামাতবো মাতবাই লাগবো কি ভাল ভাল বস্তু খুৱাইছো মই গাহৰিৰ ঠেং কুচিয়াৰ মাথা ব্ৰইলাৰৰ ঠেং আইঐ পাপা বুলি মাতলে কি ভাল লাগে মোক মালি নিজে পুৰছা ইমান ফুৰ্তি কৰবা নালাগে দে ডাক্তৰৰ ওচৰত যাইতো তই সেইগিলাখান কৰলি এতিয়া ঘৰত কবিৰাজ কেতিয়া আহিব সেইটো কো মাতি থৈ আছো আইভুৱে চিন্তা কৰিব নালাগে আৰু আহি কিনে বোলে ভালকে চাবো ঠিকে আছে দে কিন্তু চাবি কবিৰাজ আহিলে যাতে তই একো উল্টা পুল্টা নকৰা আইঐ একো উল্টা পুল্টা নকৰং দে মই হ'ব দে নহলে তোক লৈ মোৰ চিন্তাই লাগে লাগে দে তোৰ চিন্তা ইটোৱে আমাৰ ঘৰ হয় নেকি ওই সাহাব মই দেওক লৈ আনলুং দেওক আনছা দে ভালে কৰলে দে নমস্কাৰ নমস্কাৰ পিছে কামটো এই জাৰা ফুকাটো ভিতৰত কৰবি না বাহিৰত কৰবি ভিতৰত নকৰো বাহিৰতে কৰিম সেইকাৰণেতো মই তোক মাতছোং মা কচম সিবাৰে মই জিলেপিক ডাক্তৰ তাত নিছলুং একদম ঘৰৰ ভিতৰত লৈ গৈছে সেইকাৰণে মই তাক বেয়া পাইছোং এই বৈগালিকে এখন এখন আন আঠখান নহয় এখন ৰঙলে এই দেও বহিবৰ কাৰণে কিবা ধাৰি পাতি আছে যদি লৈ আহ আৰু হেৰি কৰ এই তোৰ মানুহজনীক সোনকালে লৈ অহাৰ ব্যৱস্থা কৰ এইবিলাক কামত বেছি দেৰি কৰি থাকিলে নহয় আৰু মোৰ ব ইয়াতে বসম আৰু এইটো ভালকে পাৰি দে মই বহিম দে ইয়াতে পাৰি দিম না হ'ব দিয়া দে মই বহিম দে বহকচোন তুই বহি লছ জাৰা ফুকাটো অলপ ভালকে হ'ব দে কৰিম কিয় টানি আনছাই মোক হেটেট বেছ আইছিয়ে তোক ভালকে সারবো ইগিলাখান বেস্টেজ কিয় আনছা মই হলে একো ধরবা পাৰা নাই তুই এটা একো ধরব নালগে দে তাতে গিলে সব গম পাবি যো এই তিৰি কিনো কৰি আছা ফটাফট নাহা কিয়া আহৈ সোনকালে মোৰ দেৰি হৈছে কি কৰে ৰ'ব আহৈ ফটাফট বেছি দেৰি নহয় দিকছে না বো এ চাও কি চাবা লাগে ইটোৱে মোৰ লক্ষী তিৰি মাই বচোন ওচৰলা নবা কিয় বুইবা দিছি এই ভয় কৰিব নালাগে চাও মুখখন চাও চাবা দি মেলা মুখখন মেলা চকু কেইটা উজ্জ্বল নয়ন উজ্জ্বল মুখ উজ্জ্বল বৰণ এয়াই গৰ্ভৱতী হোৱাৰ লক্ষণ সঁচাই না সঁচাই কৈছো কিন্তু এটা কথা মই আৰু কেইটামান পৰীক্ষা কৰিব লাগে আৰু তাৰ পিছতহে মই আচল ৰিজাল্টটো দিব পাৰিম ঐ দেউ তোৰ চোন এটা চকু মেলে খাও নাই কিবা দেখা পাইছা না পাইছো তো কি বুলি ভাবছা তই ঐ মোৰ এটা বেটাৰী হ'ব পাৰে ফুল পাৱাৰ আছে তোৰ যদি এটা চকুৰে ইমান শক্তি আছে পিছলে কাপোৰ খান্দি কিয়নো এনকে মাৰি আছা ঐ দুটা চকু একেলগে কামত খতলে কেনেকে হ'ব এটা দিনত এটা ৰাতি বুজিছ ৰেষ্টৰ কথা আছে দেচোন বৰ অদ্ভুত বেছ হয় মাই এই মোবাইলটো লৈচোন আপুনি আকৌ মোবাইলটো তাক কিয় দিছি দে কথা আছে বৈজ্ঞানিক যুগ আজিকালি বৈজ্ঞানিক পদ্ধতিৰে কাম কাজবিলাক কৰিব লাগে বুজি পাইছা এইটো আকৌ কেনেকুৱা পৰীক্ষাৰ পদ্ধতিয়ে মই বুজাই দিছো শুন আজিকালি ল'ৰা ছোৱালী জন্ম হৈয়েই এই মোবাইলত লাগি থাকে বুজিছে লগৰ লগত খেলাৰ সলনি মোবাইলতে ব্যস্ত হৈ থাকে গতিকে ইয়াৰ পৰা বুজা যায় যে মোবাইলটো সৰুৰে পৰা সকলোৰে প্ৰিয় বস্তু তাতে কি হলনো ইটো সৰু লিকৰা নহয় না এতিয়া মই এওঁৰ হাতত মোবাইলটো দিয়াৰ লগে লগে এওঁৰ সন্তান যদি আছে পেটত তেতিয়াহ'লে সেই সন্তানটোৱে জাপ মাৰি উঠিব আৰু তেতিয়াই মই ঠিৰাং হ'ম যে এওঁ মাক হ'ব ঐ জিলেপি কিবা গম পাইছা নেকি মই দেখোন একো গম পোৱা নাই দেউ ইটোনো আৰু কি পদ্ধতিয়ে এনেকানো কোনোবাই পৰীক্ষা কৰে না হয় দে আপুনি নাজানিব এইটোৱেই উত্তম পদ্ধতি মাই তোৰ পেটত কিবা বিষ অনুভৱ কৰছা নেকি আপুনি এগিলাখান কি নাটক
করবা ধরছে মই হলে একো ধরবা পারা না মিতুল জি করে আপনিয়ে করো ওই জিলেবি কি এনেনকে কৰা ওই তাৰ হৈ মই ঠৰং দি হেই তই ধরলে কেনকে হব তই কিবা মাগ হবি নেকি নিজে ঠুরব লাগবো নাকি ওই জিলেবি জানে আপনি জিংকে হে পরীক্ষা নিরীক্ষা গিলা করছি কেন খংনুত ভয় তাই হেই একো বুঝে সুজি নাপই প্ৰথম প্ৰথমতো নতুন নতুন এনেকুৱা হয় আৰু বচোন বহ কি লাভ